বন্ধু, এদিন এটা কেঁকুৰাই বেকুৰা বেকুৰি কৈ নৈৰ পাৰলৈ গৈ আছিল ৰ'দ ল'বলৈ। কেঁকুৰাই দেখিলে এটা ভেকুলী নৈৰ দাঁতিত আছে চানা ভাজি। তাকে দেখি কেঁকুৰা গ'ল কাষ চাপি। কি কৰিছা মৰমৰ বন্ধু ভেকুলীকাই? বিচাৰি আহিছোঁ তোমাক ক'তো নাপায়। শুনিম বুলি তোমাৰ মধুৰ গান, কৰিছা দেখিছোঁ অইনহে কাম। কেঁকুৰাই ভেকুলীক জোকাই চানাৰ ভাগ ল'বলৈ গ'ল আগুৱাই। ভেকুলীয়ে কেঁকুৰালৈ চাই ক'লে লাহেকৈ, কেঁকুৰা ককাই, পোক পৰুৱা ধৰি 100টা আজি কেৰাহীত মই আছোঁ চানা ভাজি। মন আছে যদি খাবলৈ পহিলোৱা পিৰা পাৰিলৈ। কিন্তু এটা চৰ্ত আছে, কওঁ শুনা কাণে কাণে। দুষ্ট এটা সাপে মোক সদায় ফুৰে খেদি। তাৰ ডিঙিত কেঁকুৰা চেপা দিব পাৰা যদি, তোমাক দিম মই চানাৰ ভাগ আধা। সেইটোনো কি, ৰাখিম তোমাৰ কথা। নিশ্চয় তাক দিম মই এসেকা, মই তোমাৰ বন্ধু যেতিয়া। এনেতে আহিল বগুৱা বাই এডাল দীঘল সাপ। তাকে দেখি ভেকুলীয়ে বজাই থাকিল নাক। কেঁকুৰাৰ সাহতে ভেকুলীয়ে ভাজি থাকিল চানা। কেঁকুৰাই ভাবিলে ভেকুলী আজি হ'ল সাপৰ খানা। বালিত থকা গাঁতত লুকালেগৈ কেঁকুৰা। ভেকুলীয়ে তেতিয়াহে ভয় খালে বেচেৰা। সেই নদীৰে কাছ এটা আছিল ওচৰতে শুই। ভেকুলীক মাতিলে, ককাই নকৰিবা ভয়। ভেকুলীক মাতি চলঙৰ তলত কাছই সুমুৱাই থ'লে। এইবাৰলৈ বিপদৰ পৰা ভেকুলীয়ে ৰক্ষা পালে। আজিৰ পৰা কেঁকুৰাক সমূলি এৰিলোঁ। কোন বন্ধু কোন শত্ৰু বিপদতহে চিনিলোঁ। এই বুলি ভেকুলীয়ে থাকিল চানা ভাজি। কাছৰ সৈতে ভগাই খালে লগ লাগি। নমস্কাৰ।